কাঠৰ দৰ্জা কথা পাহৰি যাওক অসমত প্ৰথম আহিল ষ্টিল দৰ্জা অৰ্থাৎ মই আছো অসমৰ প্ৰথমখন আৰু একমাত্ৰ ষ্টিল দৰ্জাৰ শ্ব'ৰুম আৰু যি ৰিটেইলাৰ শ্বপ য'ত আপোনালোকৰ এনেকুৱা ধৰণৰ দৰ্জা দিব যিয়ে আপোনাক দিব ছিকিউৰিটি আৰু লাষ্টিং এখন দৰ্জাত 15টাকৈ লক চাওক 15টাকৈ লক এনেকৈ দিলে আকৌ এনেকৈ ঘূৰাই দিয়াৰ লগে আকৌ এইটো আহি যায় 1 2 3 4 5 6 এফালে আছে 4টা এফালে আছে 4টা আৰু তলতো আছে এটা আৰু ওপৰতো আছে এটা মুঠতে সেফটি ফিচাৰ্স ভয়ংকৰ গোটেই জীৱন জোৰা আপোনাৰ দৰ্জা চলি যাব একো নহয় লগতে চুৰেও ভাবিব লাগিব মই ক'ত আহি গলো হয় মই আছো অসমৰ এয়াই হৈছে 100 ডৰ্ছ তেজপুৰ যি আপোনাৰ কেৰেলাৰ ফেক্টৰীৰ পৰা ডাইৰেক্ট অসমত আহি পৰিলে আৰু ই গোটেই উত্তৰ পূৰ্বত অকল দৰ্জা দিয়াই নহয় লগতে হয়তো হ'ব পাৰে ব্যৱসায়ৰ নতুন এক আইডিয়া ইয়েছ আপুনিও ল'ব পাৰিব ব্যৱসায় আপুনিও ল'ব পাৰিব দৰ্জা গতিকে আহক এই ভিডিঅ'টো চাওঁ আৰু যদি মূল্যৱান বুলি ভাবে শ্বেয়াৰ কৰি দিব আৰু লগতে নিজৰ প্ৰফাইলত থৈ দিয়ক যাতে পাহৰি নাযায় আৰু হেৰাই নাযায় আৰু এখন দৰ্জাত 5টা চাবি দিব 2টা ডেমো আছে লগতে 5টা চাবি চাওক এই বিশাল শ্ব'ৰুম যিয়ে আপোনালোকক ডেলিভাৰীৰ পৰা ইনষ্টলেশ্যনলৈকে ইনক্লুড কৰি পেলাই দৰ্জাবিলাক আপোনালোকক ঘৰত ফিটিং কৰিব মিষ্টাৰ চাবিৰে যি স্বত্বাধিকাৰী হৈছে এই তেজপুৰৰ এই যি একমাত্ৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ য়েছ হ'ব পাৰে নতুন ব্যৱসায় কাৰোবাৰ বাবে হয় গতিকে কোনোবাই যদি মিজোৰামত দোকান খুলিব পাৰিব এওঁলোকৰ যোগাযোগ আৰু দৰ্জা কিনিব পাৰিব গোটেই ঢেৰ কথা আছে সকলোবোৰ আমি আজি ভালদৰে জানিম ডেলিভাৰী টু ইনষ্টলেশ্যন একদম ঘৰত লগাই দিয়ালৈকে প্ৰথমতে এখন চিম্পুল দৰ্জা চাম হয় কোনখন এইখনেই নি এখন অঁ চাওঁ দৰ্জাখন চাওঁ কেনেকুৱা কি কথা আচলতে এই দৰ্জাবিলাকত যোনে কোনোবাই যদি লয় চৌকাঠটো পাব নি চৌকাঠ সৈতে আমাৰ লগতে আহে আৰু লকো আমাৰ লগতে আহে মানে গোটেইখিনি চৌকাঠটো লক মানে ফিটিং চাৰ্জ চৌকাঠ লক দৰ্জা চব হয় য়েছ আৰু এইটো আহে নি লগত হয় এইটো লগতে আই হ'ল আচ্ছা বাবৰে আৰু এইবিলাক ইমানটো বহল হয় এইটো আমাৰ 5 ইঞ্চি বহল আছে 6 ইঞ্চি বহল আছে 9 ইঞ্চিলৈকে আমাৰ বহল আছে 9 ইঞ্চিলৈকে বহল আছে মানে বহলটো 5 ইঞ্চি মানে তো চাওক কবজাবিলাক দেখিছেনে কবজা চবজা এইবোৰ লগতে দিব লগতে আহিব এটা কথা জানিবলৈ বিচাৰিছোঁ কোনোবাই যদি 3 ইঞ্চি ৱাল কৰে তেতিয়াহ'লে এইটো কিমান চাইজৰ পৰা আহিব এইটো আমাৰ 5 ইঞ্চিৰ পৰা আৰম্ভ হয় 5 ইঞ্চিৰ পৰা আৰম্ভ কোনোবা যদি 5 ইঞ্চি ৱাল দিয়ে তেতিয়াহ'লে আমি 6 ইঞ্চি ৰেকমেণ্ড কৰিম 9 ইঞ্চিও লগাব পাৰে 9 ইঞ্চিও লগাব পাৰে চাওক ইমান হেৰি আৰু এইবিলাক এই ৰংবোৰ এৰি যাব নি এইবিলাক নাযায় হা নাযায় চিয়ৰ নাযায় আৰু এইখনতো চাগে অকণমান কষ্টলি হ'ব চাগে এইখন ন অঁ আচ্ছা এইখন আৰু এনেকৈ বেলেগ বেলেগ পাৰ্ট মানে ডিজাইন এটাই আছে আৰু ডিজাইন ধেৰ আছে বহুত ডিজাইন আছে আমাৰ ইয়াত যিমানখিনি আছে তাতকৈ আৰু বেলেগ মডেলো আমাৰ এভেইলেবল আছে অৰ্ডাৰ দিলে হৈ যাব দৰ্জা দিছে দুই পাল্লা দৰ্জাও মানে 2 পাল্লা পায় 2 পাল্লা পায় 3 পাল্লা পায় নি 3 পাল্লা নাপায় 3 পাল্লা নাপায় এটা কথা মই জানিবলৈ বিচাৰিছোঁ এই দৰ্জাবিলাক যিহেতু ফিটিং কৰি থৈ আহিব কিছুমান দৰ্জা গধুৰ হ'লে এনেকৈ হালি যায় তললে এতিয়া এইখন গধুৰ নি বেছি ওয়েট আছে কিন্তু খালি যোৱাৰ চান্স নাই কাৰণ ইনষ্টলেশ্যন আমি কৰিম আচ্ছা আৰু ওৱাৰেণ্টি কিবা আছে 5 years ওৱাৰেণ্টি আছে 5 years ওৱাৰেণ্টি 3 years লক ওৱাৰেণ্টি মানে আপোনাৰ যোনটো লকৰ ওৱাৰেণ্টি আছে আজি অপেনিং কৰিছে এখন কিমান মজবুত আৰু এটা কথা এই হেণ্ডেল চেণ্ডেল চব লগতে লাগি আহিব বা ভয়ানক আৰু উত্তৰ পূবৰ একমাত্ৰ এইখনেই যি ডিষ্ট্ৰিবিউটৰ অৰ্থাৎ আপোনালোকে যদি দোকান খুলিবলৈ বিচাৰিছে এনেকুৱা দৰ্জাৰ তেতিয়াহ'লে আপোনালোকে খুলিব পাৰে এখেতক যোগাযোগ কৰিব লাগিব আৰু নাম্বাৰ ডিটেইলছ দিয়া আছে এইটো মানে লক এইটো দেখিছোঁ লকৰ চিষ্টেম আমি যিটো দেখিলোঁ সেইটোৱে আছে নে আৰু বেলেগ আছে হয় আৰু আমাৰ আপগ্ৰেডেড ভাৰ্চন আছে আমাৰ চিকিউৰিটি আমাৰ ফিংগাৰপ্ৰিণ্ট চিকিউৰিটি আছে পাছৱৰ্ড চিকিউৰিটি আছে তাৰ উপৰি আমাৰ কেমেৰা ইনবিল্ট কেমেৰা দৰ্জাও আছে বা মানে চব আহি যাব কোনোবাই যদি দৰ্জাখন অৰ্ডাৰ দিয়ে কিমান দিনত আহি যাব আমাৰ 20 দিন সময় আমাক লাগিব আহি যায় হয় ভাস্কৰদা আমাৰ এখন বহুত স্পেচিয়েল ড'ৰ আছে যিখন টুইন ড'ৰ হয় আমাৰ হয় লগত ইনবিল্ট এখন সেফটি ড'ৰ আমাৰ লগত দিয়া আছে হয় মানে আমি য'ত থলুৱা ভাষাত ক'বলৈ গ'লে আমাৰ নেটৰ দৰ্জা হয় নেটৰ দৰ্জা আচ্ছা নেটৰ দৰ্জা যদিও ইয়াত আমাৰ ষ্টিলৰ পাইপ আছে বাপৰে বাপ গ্ৰিল নহ'লেও হয় আচ্ছা এক্সট্ৰাকে আপুনি বনাব নালাগে আচ্ছা আৰু তাৰ লকৰ কাৰণে কিমানখিনি কি আছে মই আৰু এটা কথা জানিবলৈ বিচাৰিম দৰ্জা ভেৰাইটিজ অফ চাইজত থাকে কিছুমানে 2.5 ফুটীয়া দিয়ে কিছুমানে 3 ফুটীয়া দিয়ে 3.5 ফুটীয়া দিয়ে এই কিমান চাইজৰ কিমান কি থাকে আমাৰ 2.10 ফিটৰ পৰা আমাৰ ষ্টাৰ্টিং আমাৰ তাৰ পৰা আমাৰ অলমষ্ট 6 ফিটলৈকে আমাৰ বহল দৰ্জা মানে বহল আছে দৰ্জা বাপৰে বাপ এই কোম্পানীটো কেৰেলাৰ ন হয় কেৰেলাৰ ষ্টেলি আৰু কেৰেলাৰ পৰা আহি পেলাই এই অসমত প্ৰথম ভৰি দিছে কেৰেলাত বহুত ঘৰে এনেকুৱা দৰ্জা লাগি গ'ল ন আৰু এতিয়া কথাটো হৈছে দৰ্জা আমি বহলটো চালোঁ ঠিক আছে হাইটটো কিমান পাম হাইটটো আমাৰ 6.10 মানে এটাই হয় হাইটটো সকলোৰে সমান মানে এটাই হাইট আপোনালোকে পাব গতিকে মই ক'ম দৰ্জা বিভিন্ন ধৰণৰ ইয়াত কোনোবাই যদি
কাৰোবাৰ কিবা ফটো চটো লগাব বিচাৰে পাৰিব নেকি কিবা ময়ূৰ পাখি বা কিবা মানে কাষ্টম ডিজাইন পাৰে কাষ্টম ডিজাইন বৰ্তমান কালাৰিঙত কাষ্টম ডিজাইনটো আমাৰ এভেইলেবল নাই হয় আচ্ছা এটা কথা সুধিছোঁ EMI কৰিব পাৰিব পাৰিব গতিকে EMIও কৰিব পাৰিব আৰু যদি আপোনালোকে ব্যৱসায় কৰে মই বাৰম্বাৰ কৰিছোঁ এখেতক সুধি ল'ব কেইখনমান ঠাই অলৰেডি বুকিং হৈ গ'ল সেইকেইখনৰ বাদ দি বাকী আপোনালোকে হয়তো আপোনালোকৰ ঘৰৰ ওচৰৰ দোকানো খুলিব পাৰিব এই দৰ্জালৈ এইখন দৰ্জাতে এনেকৈ সোমাই চাওক আহিবলৈ ক'ম চাওক না ফিটিং চাওক আৰু মই ইয়াক কেনেকৈ ফিটিং কৰে গোটেই বস্তুবোৰ দেখুৱাইছোঁ চাওক ফেচিলিটি চাওকচোন লকিং চিষ্টেমটো চাওক বাপৰে বাপ আৰু এইফালেও তেওঁলোকৰ আছে আৰু গোটেইখিনি কি ধুনীয়া অ' মাই গড কি ফিটিং চাওক জানিবলৈ বিচাৰিছোঁ এইটো আচলতে কিবা আঠা লগাই ধৰিছে নে কিবা কটেড কি কটেড হয় এইটো কিবা মানে একো নাযায়তো দৰ্জা এনেকুৱা চিষ্টেমৰো আছে চাওক আপুনি এনেকৈ গৈ পেলাই আগৰ ৰজাৰ মহাৰজাৰ দিনত যেনেকৈ চাই কোন আহে সেই তেনেকুৱা টাইপ চাওক বাপৰে বাপ কি ফেচিলিটিজ কিমান পাতল থাকে আৰু এইবাৰ ষ্টিলৰ দৰ্জা চাওক গোটেই হাতখনে ষ্টিলৰ দৰ্জা কিমান বহল আমাৰ সকলো 70 mm চাওক কিমান ধৰক গোটেই মানে 4 আঙুল ইমান বহল দৰ্জা বাপৰে বাপ যদিও চাউণ্ডটো কিন্তু কাঠৰ নিচিনাই দিব Yes. আৰু দয়া আহি পেলাই এনেকৈ ভাঙিব নোৱাৰে অৰ্থাৎ CID দয়া আৰু লগতে কথাটো হৈছে গছ কাটিব নালাগে যে তাৰো এটা মানে পৰিত্ৰাণ পাব কাৰণ ষ্টিল ব্যৱহাৰ কৰিব প্ৰকৃতিৰ সুৰক্ষা থাকিব কেটলগ আছে বুলি কৈছিলে কেটলগ কোনখন এখন কেটলগ আমাৰ মানে ইয়াত কেটলগৰ গোটেই ডিজাইনবিলাক আছে হয় সকলো মডেল কি হ'ব কি নাই দৰ্জাৰ নাম্বাৰ ফ্ৰেমিং এইবোৰ আপোনালোকে পাব যিটো একমাত্ৰ এই অসমত বা উত্তৰ পূবত বৰ্তমান একমাত্ৰ হৈ আছে চাওক দৰ্জা চাওক গোটেই কেমেৰা আছে আৰু গোটেই পাছৱৰ্ড দেখিছেনে বাপৰে বাপ আৰু দৰ্জা চাওক কিমান ডাঙৰ এনেকুৱাও আপোনালোকে ল'ব পাৰিব য়েছ ৱাও ডিজাইন চাওক দৰ্জাৰ ডিজাইন চাওক মাই গুডনেছ এইবিলাক দৰ্জাৰ ডিজাইন আপোনালোকক কি দেখুৱাম এইখন দৰ্জা আপোনাৰ লগাইলে নিজকে একদম মজা লাগিব বঢ়িয়া ভাই থেংক ইউ ছ' মাছ এইডোখৰতে দিব লাগিব বাই থেংক ইউ গতিকে একেবাৰে মিনিমেল ৰেঞ্জৰ পৰা যি আপোনাৰ 25-30 হাজাৰ মানৰ পৰা উইথ চৌকাঠ উইথ লক সকলোবোৰ ফিটিং কৰি আপোনালোকে 25-30 মানৰ পৰা আৰম্ভ কৰি লাখ টকা পৰ্যন্ত দৰ্জা পাব মূল কথা হৈছে ছিকিউৰিটি আৰু মূল কথা হৈছে আপোনাৰ লংগিটিভিটি বা লাষ্টিঙৰ কথা গতিকে বেলেগ একো নকওঁ যোগাযোগ কৰক ডিটেইলছ বিবেক বিচাৰ বুদ্ধি আপোনালোকৰ শ্বেয়াৰ কৰি দিয়ক কাৰণ বহুত মানুহে ঠগ খায় আৰু বহুত মানুহে নেজানে এইবিলাকৰ কথা এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভাল পালে শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে আৰু আপোনালোকে কমেণ্টত জনাওক কেনেকুৱা পালে ধন্যবাদ জয় আসন বাই